গাইজ আজি যিহেতু গৰু বিহু আৰু গৰু বিহুত এয়া নিজৰ গৰুকেইটাক গা ধুৱালোৱেই আৰু এতিয়া যাওঁ গাঁৱলৈ তাত কেনেকুৱা হৈ আছে চাওঁগৈ ব'লো গাইজ আৰু গাইজ নিজৰ লাখখন চাওঁ বুলি দুটা ডিম লৈয়ে ল'লোঁ কি হয় চাওঁগৈ লাখখনকে চাম আৰু তোমাৰো গ'ল চাগে দেই মই বাৰু গ'লোঁ গ'লে যাওঁ নাই নিতো দে 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 কি হয় পালোঁ 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 এটা হ'লো দুটাৰ লগত চাওক কিমানটা পাই আহিলোঁ দেখিল নাই এই ডিমকেইটা ভাল আছিলে এই দুটা কণীৰ পৰা ইমান পাম বুলি ভবাই নাছিলে চাওক কিমানখিনি পাই আনিলোঁ ভাই বহুত পাই গ'লোঁ দেখিছে এইপিনে সেই নদী এখন আছে এই নদীখনত মানে গোটেই মানুহ জুম পাতি মানে গৰুবোৰ গা ধুৱায় এতিয়া মানুহবোৰ চব সেই